बाक्सानि मसलपुराव इउपिपिएल दोलोआ बियाब दाफुंनायखौ लानानै गोजोन हानजा सुरदों। हाग्रामा महिलारिया उदालगुरि लकसभा बियाबाव दाफुंनायखौ इउपिपिएल दोलोआ खैसार खालामना दाफुंनो होआखै बुंनायनि फिनजाथाय महरै हाग्रामा महिलारिनि मुसुखा सावदों। बिटिआरआव बारजेननो हमबाय राजखान्थियारि बार। नंगौ, आथिखालाव सोलिबाय थानाय बियाब दाफामफिननायखौ लानानै हाब्रु सानलायनाय राजखान्थि खालामनायखौ नुनो मोनदों। बिटिसिनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिनि बियाब दाफामफिननायखौ लानानै इउपिपिएल दोलोखौ सोंखारिनाय आरो गोजोननि बिटिआरआव दुंहाव थासारि सोरजिनो नागिरनायनि अजद दैखांना बिनि हेंथायै मसलपुर इउपिपिएल दोलोआ बाक्सानि मसलपुर सोदोब थावनियाव गोजोन हानजा सुरो आरो हाग्रामानि मुसुखा सावो। हाग्रामा गबेक, हाग्रामा महिलारि मुर्दाबाद, इउपिपिएल जिन्दाबाद, प्रमद बर'नि जिन्दाबाद, बाक्सा विधानसभा बियाब वेलकाम बायदि बायदि होख्रावनायजों मसलपुरा गोमखांहोयो। बिबुंथिनि गेजेरजों मावफुं सोद्रोमा राकेश ब्रह्मआ क'क्राझार लकसभाखौ एसटि खालामना होनायनि थाखाय साबायखर बावो आरो उदालगुरि जिल्लायावबो दरं लकसभा बियाबनि सोलायै बिटिआरनि आवथानि विधानसभा बियाबफोरखौ लानानै उदालगुरि लकसभा बियाब दाफुंना होनो थाखाय बिसायख'थि आय'गखौ खावलायो। बेराफारसेथिं बर'मा विधानसभा बियाबखौ आगुआव बिटिसिनि बायजोनि बियाबफोरखौ लानानैनो दानायमोन, नाथाय दायो बे बियाबखौ सालबारि आरो मसलपुर बियाबनि माखासे ओनसोलखौ लानानै उदाङै मोनसे गोदान विधानसभा बियाब दानानै होनाय आथिखालनि थि नङै फारिलाइयाव दैखांजादों। बेनि थाखाय बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्मआ गोजोननाय फोरमायो आरो बरायो। बेनि अनगायैबो बे हाबाफारिनि गेजेरजों बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्मआ मा फोरमायखो फै जों मिन्थिना लानि। কাৰণে আজি বৃহৎ এটা আমাৰ ইয়াত এটা ধৰণৰ এটা কাৰ্যসূচী চলি আছে। আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক গৰিয়ানি দিছোঁ। তেখেতে যি ধৰণৰ বিভ্ৰান্তি আমাৰ অঞ্চলবিলাকত কৰি আছে, ডিলিমিটেশ্যনৰ শব্দটো যি ধৰণেৰে ৰাজনীতি কৰাৰ যি এটা পৰিচালনা তেখেতে কৰি আছে, অতি লজ্জাজনক কথা। কাৰণ যি সময়ত ইমান বছৰ ধৰি আমাৰ এই অঞ্চলবিলাকত বহুখিনি সমষ্টিয়ে আমাৰ বিটিআৰৰ বাহিৰত নেতৃত্ব দিয়া খাই আছিলে, আজি এই ঠাইবিলাকে আমাৰ মাজত সোমাই গ'ল। ইণ্টাৰ বিটিআৰৰ এটা ভাল এটা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ। আমাৰ চৰকাৰৰ সময়ত আমি সদায় আমাৰ ইলেকশ্যন কমিশ্যন অফিচাৰক আমি যোৱা গুৱাহাটীত আহোঁতে আমি লগ ধৰি পেলাই মেমৰিণ্ডাম দিয়া হৈছে যে আমি কোকৰাঝাৰ সমষ্টিটো এছটি আৰু ওদালগুৰি যি সমষ্টি আমাক সেইটো লাগিব, সেইটো আমাৰ এই যোনটো মেমৰিণ্ডাম তাত পূৰা লিখা আছে। তেখেতে কিন্তু যোৱাকালি যি ধৰণৰে ক'লে যে ইউপিপিএল দলহে বোলে ওদালগুৰিৰ যোনটো লোকসভা সমষ্টি তাক দৰং সমষ্টি কৰাৰ হাত থকা বুলি কোৱাটো অতি নিন্দাজনক। তেখেতে এটা মানসিকভাৱে বিশৃংখল হোৱা এটা ব্যক্তি। কাৰণ আমি আগতেও কৈছোঁ তেখেতে বহুত মদ ভাং খায় আৰু তেখেতৰ মাথাত তেনেধৰণৰ ডিলিমিটেশ্যনৰ নিচিনা শব্দ, ইমান অৰ্থহীন শব্দ আৰু ইমান মৰম লগা এটা পৰিৱেশ ইয়াক ধ্বংস কৰাৰ কাৰণে তেখেতে কাম কৰিছে। গতিকে আজি সমূহ আমাৰ মচলপুৰৰ ইউপিপিএলবাসী ৰাইজে তেখেতৰ নিন্দাৰ লগতে আজি সকলোৱে তেখেতে ৱাৰ্ণ কৰিছে যে আহি থকা সময়ত তেখেতে যেন আৰু ডিলিমিটেশ্যনৰ লৈ পেলাই যে ৰাজনীতি কৰে তাক আমি মচলপুৰবাসী ৰাইজে আজি সকীয়াই দিছোঁ। আৰু এইটোৱে ক'ল, যোৱাকালি যি আমি ষ্টেটমেণ্ট দেখা পালোঁ তাৰে আজি বিৰোধ প্ৰতিক্ৰিয়া ইয়াত চলি আছে যে ইউপিপিএলত তাক সাঙুৰাই দিয়াটো। আৰু আমাৰ এই সমাজৰ সকলোৱে জানে যে ইলেকশ্যন কমিশ্যনটো এটা ইণ্ডিপেণ্ডেণ্ট এটা ইনষ্টিটিউট। তাততো আৰু কোনোবা ৰাজনীতিক দলে তাত খালি নিজৰ কথাটো ক'ব পাৰে, তাত বিভিন্ন দলে পাৰে, তাতে BPF পাৰে, তাতে ইউপিপিএল পাৰে, বিজেপি পাৰে আৰু জাতীয় সংগঠন সকলোৱে তাতে নিজৰ কথাটো ৰাখিবলৈ পাৰে। তাৰ কিন্তু সিদ্ধান্তটো তেখেতসকলৰ। কাৰণ ভাৰতত এই যোনটো ইলেকশ্যন কমিশ্যন ইয়াক এটা ইণ্ডিপেণ্ডেণ্ট এটা ইনষ্টিটিউট বনাই ৰখা হৈছে। তাত যদি তেনেধৰণৰ খালি ইয়াত আমাৰ মাজত এটা বেয়া বি পাওক, এটা হিংসা কৰক,
তেনেধৰণৰ পৰিৱেশ বনাই পেলাই ৰাজনীতি কৰাৰ বাদে তেখেতৰ একো কথা নহয় মই এইটোৱে কৈছোঁ তেখেতে এতিয়া ৰিটায়াৰ্ড ল'ব লাগে কাৰণ তেখেতে এতিয়া মাল পানী খোৱা তেখেতৰ সময় এনে নষ্ট কৰি থাকি লাভ নাই তেখেতক বিটিআৰৰ বাসী ৰাইজে মানে কি কম ভাষাৰ মানে নাই তাক মানে বিদায় দিছে তাক আৰু মানে বেয়া ভাষা দি ক'ব খোজা নাই বহুতবাৰ ক'লোঁ বিদায় দিছে গতিকে ভালে ভালে গুচি যা আৰু 100% শান্ত বিটিআৰ হাগ্ৰামা ডাঙৰীয়াই সদায় জাতিগত এটা ৰাজনীতি কৰিবলৈ চেষ্টা কৰে আমি বহুত সময় দেখা পাইছোঁ তেখেতে খ্ৰীষ্টান হ'বলৈ কিছুমান কেতিয়াবা খ্ৰীষ্টানৰ সমাজক বেয়াকৈ কয় কেতিয়াবা আমাৰ মুছলমান ভাইসকলক বেয়াকৈ এটা মানে ৰাজনীতি কৰে আৰু সময়ে সময়ে তেখেতক দেখা পালোঁ কাম চামটো একো কৰাত নাই তেখেতে ঈদ হ'লে টুপি পিন্ধি ঘূৰি ফুৰে আৰু ছাৰ এই খ্ৰীষ্টানবিলাকৰ আমাৰ যি হেৰি আছে যোনটো পৰম্পৰা আছে সিদিনাখন তেখেতে আকৌ চাৰ্জত যায় আৰু কেতিয়াবা নাগপুৰত কিন্তু বেলেগ ৰূপতি দেখা পাওঁ গেৰুৱা কালাৰতো দেখা পাওঁ গতিকে তেনেধৰণৰ ব্যক্তিৰ আজি বিটিআৰবাসী ৰাইজে আচলতে থু ফিলাব লগাৰে যোগ্যৰ ব্যক্তি বুলি মই ভাবোঁ আৰু 100% তেখেতে পলিটিক্সে কৰি আছে আগন্তুক দিনত লোকসভা ইলেকশ্যন আহি আছে তাৰ পিছত বিটিআৰৰ ইলেকশ্যন আহি আছে ভাবিছে কি যিহেতু উন্নয়ন ফালেদি আমি ৰাজনীতি কৰিব নোৱাৰোঁ উন্নয়নৰ যেতিয়া ৰাস্তা আৰু আমাৰ নাই উন্নয়নৰ কথা ক'বলৈ তাত যিহেতু ৰাইজৰ আগত স্ক'প নাই তেখেতে কি কৰিলে যিকোনো এটা প্ৰক্ৰিয়া যি চেণ্ট্ৰেলৰ পৰা বা ষ্টেটৰ পৰা যিকোনো এটা প্ৰক্ৰিয়া যেতিয়া মানে চলে পজিটিভ ছাইডত তেখেতে ইয়াক নেগেটিভ ৰোল লৈ পেলাই মানুহৰ আগত বেয়া ৰাজনীতিক আমাৰ মাজত মাৰামাৰি হোৱা এটা পৰিৱেশ আমাৰ মাজত আকৌ তেখেতৰ চৰকাৰৰ সময়ত যি ধৰণৰ গোলাগুলি হৈছিল 2-3 হাজাৰ মানুহ হত্যা কৰা হৈছিল মুছলমান ভাইসকলক কি ধৰণৰ মানে মাৰা গৈছিল ইয়াৰ এই তেখেতৰ চৰকাৰৰ সময়তে এই আটাইবিলাক ঘটনাবিলাক হোৱা তেখেতৰ কিন্তু তেতিয়া তেখেতে এক আখাৰো মাত মাতা নাছিল মুছলমান ভাইৰ কাৰণে কিন্তু আজি তেখেতে গুৰু খাবলৈ যায় ঈদত সেইটো আমি কৈছোঁ আৰু थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रिमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकेल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन